সি বিদ্ৰোহ কৰি থাকে, বিদ্ৰোহ কৰোঁতে সি বিদ্ৰোহখিনি দমন কৰিব পাৰে যে সেইটো চিন দেখায়। সেই চিনটো মোৰ দেখিলে মোৰ গেম অফ থ্ৰনলৈ মনত পৰে। গেম অফ থ্ৰনৰ বেটল অফ বাষ্টাৰ্ড যে একেটা চিন হয় নে নাই, দেখিলে এইটোৱে মনত পৰে। এইটো ভাল পইণ্ট কৈছা দেই। এইটো চিনটো অলপ তেনেকুৱাই দেখায়, মানে মাজত সোমাই যোৱা এতিয়া মেডমেক্স ফিউৰিখনো সেনেকুৱা হয়, বহুত বেছি দেখায়, কিন্তু চাই ভাল লাগে। ৰামচৰণে বডি বহুত ট্ৰান্সফৰমেশ্যন কৰিছে দেই। তাৰপিছত ডান্স বহুত ভাল আছিলে। জোচটো উঠাই দিয়ে নাচো বহুত ভাল আছিলে। ভাল লাগিছে। চবে আৰু চালেই চাগে ন? স্বপ্নতে চাইছে? মই চালো। দীপাংকৰে চালে। চালো। কেনেকুৱা লাগিলে চবৰে? কাৰ কি বেয়া লাগিল? মোৰ বেয়া লাগিলে আলিয়া ভাট নাছিলে। আলিয়া ভাট নাচিছিলে নেকি? নাছিলে নচা নাই, অলপ দেৰি কাৰণে ওলাই প্ৰমোচনত যিমান আছিলে, প্ৰমোচনত চবতে আলিয়া ভাটক ইউজ কৰিছে। আলিয়া ভাটক লৈছিলে সেইটো কাৰণে পেমেন্ট কৰিছে, যে প্ৰমোচন কৰিবৰ কাৰণে পেমেন্ট কৰিছে। এনেকুৱা নিচিনা তাই চিনে নাই ন, দুটামান চিন আছে, এটা ডায়লগ আছে নাই হ'লেও মাজৰ যিটো লাষ্টত আহি পেলাই অকমান যে ভূমিকেটা মানে সেইটো ভাল দিয়ে আৰু ব্ৰিজটো একচুৱেলি সিহঁত দুটাৰ লিংকটো তাই বনাই দিয়ে ন, গোটেই সিহঁত দুটাৰ ষ্টৰিটো যে তাই যে ইম্পৰ্টেণ্ট পায় ন, তাই এটা ষ্টৰিটো কৈ দিয়ে যে এইটো হয় মানে। তাইক নকলেতো কোনো, আৰু সেইটো আনএক্সপেক্টেড আছিলে দেই, তাই ঘপককে যে ওলাই ন। মই কিয় ভাবিছিলো বেলেগ কোনোবা লেডি নেকি, হালি আহা মই ট্ৰেইলাৰ চাইছিলো যদিও পাহৰি গৈছিলো। অজয় দেৱগানো যে আছে, এই এটাই লিখিছে হা, এটাই টুইটাৰত লিখিছে ৰামায়ণত কি হৈছিলে যে হেৰি সীতাক ৰাৱণে হৰণ কৰি নিছিলে, তাৰপিছত হনুমানে ৰামৰ কথাখিনি মানে মেছেজ হিচাপে লৈ পেলাই সীতাক জনাইছিলে, তাৰপিছত সীতাক উদ্ধাৰ কৰি আনিছিলে মানে ৰামে, সেইটো হৈছিলে। কিন্তু ইয়াত অলপ উল্টা হ'ল, ইয়াত ৰামক লৈ পেলাই বন্দী কৰি থৈ দিছে। তাৰপিছত জুনিয়ৰ এনটিআই নিজে কৈছে মানে মেছেজ লৈ পেলাই, সীতাৰ মেছেজ লৈ পেলাই হনুমান মানে সিয়ে উদ্ধাৰ কৰি লৈ আহিছে। ইমান ফানি কথা কৈ আছে মানুহে। মুভিখনৰ কি আৰু মানে এনে চাবলে ভাল, হলত চালেতো এনে ভালে লাগে মুভিবিলাক। ভাল লাগে। কিন্তু সাউথৰ মুভি হিচাপে কিছুমান চিন মানে বেছি অলপ হৈ যায়, এইটোৱে আৰু মানে নৰ্মেলিটো চব ঠিকে আছে। হয়, সেইটো অভাৰ দা টপ মানে এনেকে বনাইছে সেনেকে। এতিয়া তাত যিকেইটা কেৰেক্টাৰ কেইটা আছিলে, সেই কেৰেক্টাৰ কেইটা ৰিয়েল লাইফ আছিলে, ফ্ৰীডম ফাইটাৰ আছিলে। লাইফে তলত মোৰ ফটো আছে মানে। সিহঁতে মানে কেৰেক্টাৰ কেইটা একচুৱেলি ৰিয়েল লাইফৰ পৰা লৈছে, বাট নিজাকে বনাই গোটেই ষ্টৰি বনাই সেইকেইটা কেৰেক্টাৰৰ পৰা ৰিলেট অকমান কৰি পিনে এটা কেৰেক্টাৰ এইটো হয়, এটা কেৰেক্টাৰ এইটো হয়, নামকেইটা নাজানো। কিবা সীতা এটা ৰাম মানে কেৰেক্টাৰ কেইটা ইয়াত কি কৰিছে, কেৰেক্টাৰ কেইটা ৰিয়েল লাইফ হিৰোয়ে লৈছে, খালি ছুপাৰ হিৰো টাইপ বনাইছে। ফিল্মখন বনাওতে ছুপাৰ হিৰো টাইপ বনাইছে আৰু সেনেকে অভাৰ দা টপ বনাইছে। এইটো মানে আমি ফিল্ম চালে এতিয়া সেনেকে ভাবিলে নহ'ব। এতিয়া ধৰ 300খন চাওঁ, 300খনত কি হয়, ৰিয়েল লাইফে ঘটনাটো আছিলে, কিন্তু তাতো দেখাওঁতে সেনেকে দেখায়, বহুত বেছি দেখায়। জুনিয়ৰ এনটিআৰ হৈছে কমাৰাম ভীমা, কিন্তু এক্সিকিউশ্যন বহুত ভাল। তই এতিয়া ইয়াত যিটো এই বাইক ডাঙা চিনটো আছে, যিটো সেই বাইক ডাঙা চিনটো গম পাইছ ন, সেই চিনটো নহয় সেই ইয়াতো দেখিছ, কিন্তু সেনেকে এইখন জন এব্ৰাহামো হেৰি এটা আছে, জন এব্ৰাহামৰ কিবা এটা কোনোবা সত্যমেৱ জয়তে 2খনতো আছে, বাইক দাঙি দিয়ে, সেইটো বহুত ভালটো লাগে। কিন্তু এইটো চাই বহুত ভাল লাগে, গোটেই বাইকখন তেনেকে দাঙি RRR এই চিনটো চাই ভাল লাগে, মানে তোৰ অলপ ফিল আহি যায় মানে। এতিয়া ধৰ এনেকে এইখনত কি আছিলে, চিংগমখনত যেতিয়া এই হেৰি এনেকে সূতাটো ভাগি পেলাই এনেকে গাড়ী এনেকে মাৰি দিয়ে যে গাড়ীখন উৰি যায়, কিন্তু সেই চিনটো চাই ভাল লাগে। এইটো অভাৰ দা টপে হয়, কিন্তু চিনটো চাই ভাল লাগে। এইটো এক্সিকিউশ্যনৰ লগত কথা, ডাইৰেক্টৰটো কেনেকে দেখাইছে। এতিয়া মেডমেক্স ফিউৰিখনো সেনেকুৱা হয়, বহুত বেছি দেখায়, কিন্তু চাই ভাল লাগে।
আলটিমেটলি এইটো এক্সিকিউশনৰ লগত কথা আৰু এক্সিকিউশনটো ভাল হ'লে চব ঠিকে থাকে সব মানে ৰাজামৌলি মগধীৰাখন চাবি মগধীৰাখনত চাবি তাৰ মানুহে গোটেই কিমান 100টা মানুহক মাৰি দিয়ে কিন্তু সেইটো চাই ভাল লাগে ভালকে মানে লজিকটো ভালকে লিংক কৰি পেলাই বনাব পাৰে মানে একদম ফেক নালাগে মানে একদম ইলজিকেল কিবা কিছুমানে সায়েন্স লজিক প্লেস কৰি দিয়ে ন কি ধুনীয়া এনেকুৱাটো একদম মজা এক্সিকিউশন কৰাটো আমাৰ তেনেকেটো ৰামচৰণে বডি বহুত ট্ৰান্সফৰমেশন কৰিছে দেই বাহ আৰু ইয়াত RRR ফুল ফৰ্ম হৈছে ৰাজামৌলি ৰামচৰণ আৰু NTR ইয়াৰ ফুল ফৰ্ম বহুত আছে ইয়াৰ তেলেগুটো কিবা আছে তেনেকে ৰাইজ ইংলিছত এতিয়া ৰাইজ ৰোৰ আৰু ৰিভল্ট আকৌ সেনেকে তেলেগুটো কিবা চিনেমাখনতো প্ৰথমতে দেখায় প্ৰথম আৰ্ডি ডাই ষ্টৰি ছেকেণ্ড আৰ্ডি ফায়াৰ থাৰ্ড আৰ্ডি ৱাটাৰ সেই গোটেই চিনেমাখনত মানে সেই ৱাটাৰ ভাৰ্চেছ ফায়াৰ সেই কনচেপ্টটোকে লৈ পেলাই লাগি আছে মানে ভালে দেখাইছে দেই সেই এটা যে চিন আছিলে যে ইফালে ৱাটাৰ কেননবোৰ থাকে যে আৰু ইফালে ফটকাবোৰ যে গোটেই ফাইট চিনটো যে সেইটো মানে সেইটো ফায়াৰ দুইটাৰ মাজত যেতিয়া ফাইটটো হয় যে সেইটো আৰু ফায়াৰ ভাৰ্চেছ ৱাটাৰ মানে সেইটো দেখায় আৰু এটা পিছফালে গোটেই ফটকাবোৰ থাকে আৰু এটা মানে গোটেই ৱাটাৰ কেননবোৰ থাকে তামাম দেখায় ইয়াত মানে মেইন মোৰ বস্তুকেইটা কি ভাল লাগিলে চিনেমাখনৰ প্ৰথম বস্তুটো ভাল লাগিলে মানে ষ্টৰিটো ইমান একো খাছ নাছিলে কিন্তু ভাল আছিলে ইউনিক ষ্টৰি ফিল্মোগ্ৰাফি বহুত ভাল হয় একচন বহুত ভাল হৈছে তাৰপিছত মিউজিকটো বহুত ভাল আছে মিউজিকটো আৰু এইটো এটা দেখালে আছিলে এনেকুৱা মানে বলিউডত এনেকুৱা মিউজিক নাথাকে ইণ্ডিয়াত বেকগ্ৰাউণ্ড মিউজিক মজা আছে বেকগ্ৰাউণ্ড মিউজিক বহুত ভাল আছিল তাৰপিছত ডান্স বহুত ভাল আছিলে সেইকেইটা বহুত বেছি ভাল আছিল আৰু সেই চিনৰ কথা ক'ব গ'লে চিন কেইটামান বহুত মানে মেমৰেবল চিন আছিলে সেইটো মানে সদায় মনত থাকি যাব এতিয়া এইকেইটা চিনে মই ইয়াত দি থৈ মানে ভাল লাগে আৰে ৰামৰ যিটো এন্ট্ৰি আছিল ন সেইখন ফটো কোৱাব পালিহেঁতেন এইটো মই শ্বেয়াৰ কৰিম না এইটো আউট এইটোতো থপৰা আহিছে প্ৰথম যেতিয়া এইটো জপিয়াই থাকা এইটো চাই নহয় একদম প্ৰথম শিলৰ ওপৰত মানে প্ৰথম শ্বেডো নিচিনা যেতিয়া লাহেকে মানে লাইট আপ হ'ল আৰু দেই কোনে টৰ্চ মাৰিছিল নেকি নে কি আছিলে মা কচম গোটেই একদম ৰামেই আৰু গোটেই ধনুকা এখন লৈ কেনেকা বনাইছে মানে একদম আৰু এতিয়া এইটো চিনটো চালে ছত্ৰপতি শিৱাজীৰ যিটো ষ্টেচু আছে তাৰ পৰা ইনস্পায়াৰ হৈ দেখিলে এক্সাক্ট মানে চিনকেইটা চালে মানে তো গুজবাম্পছ আহি যাব মানে ৰাজামৌলি চিনেমা কেইটা ঘোঁৰা বহুত থাকে ন এইটো পুৰা ঘোঁৰা ঘোঁৰাই চলাই থাকে আৰু বাহুবলীটো পুৰা ঘোঁৰা চোৰাৰ একদম পুৰা দেখায় ঘোঁৰাটো নেক্সট এই ইহঁত দুটা যে এনেকে ৰেচ কৰা টাইপ দেখাই থাকে যে মোক কিবা এটা ভাল লাগে কিবা এটা ফ্ৰেণ্ডশ্বিপৰ মানে এটা গেৰা সম্বন্ধ এনেকুৱা মানে দেখাইছে এইটো ঘোঁৰা আৰু হেৰি চিনটো ভাল লাগে কিন্তু এইটো ঘোঁৰা আৰু বাঘৰ প্ৰেম কাহিনী এইটো নেকি এইটো কিবা এনেকে লাগে না কিবা এটা ভাল লাগে বেষ্ট ফ্ৰেণ্ড একদম এনেকা ফ্ৰেণ্ডশ্বিপ এইটো মানে মই দেখা পাইছো দুইটাই এটা কাৰণে মৰি যাব মানে এনেকুৱা দেখা পাইছে ওপেনিং সিন সব আমাৰ গৈ পাওঁতে লেট প্ৰথমে বাঘটো ওলাওতে আমি বহিবলৈ গৈ আছো চিট বিচাৰি বাঘ ওলোৱা দখলৈকে গমেই নাপালো কি হ'ল এই ট্ৰাইবেল খিনি ছোৱালীজনী লৈ অহা চিনটো নেদেখিলা ন বাঘৰ লগত কাজিয়া লাগি আছিলে আৰু এই ভিলেইনটো যেতিয়া আহে ন স্পট চাই যিটো এণ্ট্ৰি মাৰে মানে এই প্ৰকাণ্ড জাইগান্টিক ফিগাৰটো লৈ পেলাই এই মানে হাণ্টিঙত যায় কেইটাজনো মাৰি আনে 5-6টামান মানে হৰিণ মাৰি পেলাই থৈ দিয়ে ইমান প্ৰকাণ্ড দেখিয়ে তাক ভিলেন লাগে মানে এনেকুৱা ইমান ফিগাৰটোৱে কিবা বহুত ডাঙৰ ফিগাৰ বাকী কেইটা চব আধা হ'ব মানে বাকী মানুহ ভাল লাগিছে মানে আৰু যিকেইটা অপেনিং চিন দেখায় অপেনিং চিনত প্ৰথমে ৰামৰ অপেনিং চিনটো দেখায় যে সি এই
বিদ্ৰোহ কৰি থাকে, বিদ্ৰোহ কৰোঁতে সি বিদ্ৰোহখিনি দমন কৰিব পাৰে যে সেইটো চিন দেখায়। সেই চিনটো মোৰ দেখিলে মই গেম অফ থ্ৰ'নলৈ মনত পৰে। গেম অফ থ্ৰ'নৰ বেটল অফ বাষ্টাৰ্ড যে একেটা চিন হয়নে নাই? এই জন স্ন' থাকে ভিতৰত একদম চবেই উৰি ধৰে মানে উৰি ধৰে, সি একদম উশাহ ল'ব নোৱাৰা হৈ যায়, এনেকে উৰি উৰি এনেকে উশাহ লৈ যায়, সেইটো চিনে দেখাইছে ইয়াতো এনেকে হয়, একদম তাৰ আগুৰি এনেকে চাৰিওফালে ধৰি লয়, তাৰপিছত ওলাই কৰি আহে যেনে তেনে। সেইটো কিন্তু তাৰ পৰা ইনস্পায়াৰ হৈছে চাগে, দেখি পেলাই এনেকুৱাই লাগে মোৰ, দেখিলে এইটোৱে মনত পৰে। এইটো ভাল পইণ্ট কৈছে, সেইটো চিনটো অলপ তেনেকুৱাই দেখায়, মানে বাদৰ মাজত সোমাই যোৱা উশাহ নোপোৱা হৈ যায়। তাৰপিছত আৰু এই ভীমৰ যিটো অপেনিং চিন হয়, বাঘটো কেপচাৰ কৰা মানে এই প্ৰথমটোতো কিবা এটা এইটো উল্ফ এটাহে ওলাই আহিছিলে, উল্ফ ধৰিব বিচাৰে, সিহঁতে ভাবিছিলে সেইটোৱে চাগে, তাত যেতিয়া দেখিলে আচলি বাঘটো আহিছে, আউট অফ চিলেবাছ। এই চিনকেইটাতে মানে অপেনিং চিন হিচাপে যিটো দেখায়, তো যদি চিনেমাখন লাষ্টত আকৌ এবাৰ ভাব, তেতিয়া অপেনিং চিনটোৰ মিনিংটো বেলেগ হৈ যায়। এনেকে বনাইছে প্ৰথমে যিটো অপেনিং চিন দেখালে এই ৰামৰ অপেনিং চিনত এনেকুৱা দেখায় যে সি ব্ৰিটিছৰ হৈ পেলাই কাম কৰে, সি অবিডিয়েণ্ট হয় ব্ৰিটিছৰ, কিন্তু লাষ্টত যদি ফিল্মখন তই শেষ কৰি পেলাই আকৌ এবাৰ চাওঁ, তেতিয়া তই এনেকুৱা লাগিব ন যে সি আগৰ পৰাই প্লেনটো আছিলেই ব্ৰিটিছৰ এগেইনষ্টতে যাবলৈ, তথাপিও সি প্ৰমোচন হ'বলৈ সি হেৰি কৰিব বিচাৰিছে, এনেকে কৰি আছে, সেনেকুৱা দেখায়। আৰু ইয়াতো এই চিনটোত কেনেকুৱা দেখায়, সি বাঘৰ লগত যুদ্ধ কৰি আছে, খালি এনেকুৱা নিচিনা লাগে। তই যদি ফিল্মখন আকৌ এবাৰ চাই তেতিয়া এইটো গম পাবি, সি ইয়াতে এই বাঘটো কেপচাৰ কৰে ন, পিছত বাঘকেইটা যে লৈ পেলাই ৰিলিজ কৰি পেলাই সিহঁতে এটেক কৰি দিয়ে যে, সেইটোৰে তাতেতো সি কেপচাৰ কৰি আছে, এনেকুৱা দেখা। সেই চিনটো মজা আছিলে দেই, যেতিয়া পিঞ্জৰৰ পৰা গোটেই বাঘ হৰিণ ভালুক আছে, মা কচম কেনেকে আহিছে, বহুত ভাল। মই ভাবা নাছিলো বাঘ কেইটা ধৰি যে এনেকে জীৱ-জন্তু কেইটা ধৰি যে, মই ভাবাই নাছিলো, ঘপককে খুলি দিছে, চব আহি গৈছে। এটা যে মানস এইটো যে কিবা ডাঙৰ মাংস লৈ গৈছিলে যে, তাৰ আগত যে এটা চিন দেখাই, সি মাংসৰে দেখিছিল নে, মাংস লৈ পেলাই এনেকে হেৰি এটা এনেকে গেট এখন দি সোমোৱাই দিয়া দেখায়, ক'ত সোমোৱাই দিছে এইটো নেদেখায়। মই তেতিয়াও মোৰ মাথাত অহা নাই যে এইটো সি জীৱ-জন্তু কেনে লাগিছে, ইমান ডাঙৰ কিহৰ আছিলে, গৰু নে কি, মাংস ডাঙৰ দুপিচ লৈ গৈছিলে যে এনেকে, ইমান খায়েই নে বাৰু, সেইটো গেটৰ সোমোৱা দেখায়, কিন্তু কাক দিছে সেইটো নেদেখায়। পিছত মানে অলপ ভাবি থাকিলে মানে চিনেমাখন স্ক্ৰীন প্লেটো ইমান ধুনীয়াকে কৰিছে যে তই প্ৰথমে যেতিয়া চাবি তেতিয়া বেলেগ ভাবিবি, আৰু যেতিয়া পিছৰ আকৌ এবাৰ চাবি তেতিয়া গম পাবি এইটো কাৰণে। মই প্ৰথম যেতিয়া লাষ্টত ভাবিলো যে ই কিবা মানে বেলেগ ব্যৱসায় টাইপৰ কিবা কৰে নে, কিবা ক'বালে সিহঁতে গাঁৱলৈ পঠিয়াই দিয়ে নে কিবা কৰে, তেনেকে ভাবি থাকো। পিছত যেতিয়া দেখাওঁতে বোলো ভাল লাগিছে দেই এইটো। এই ইণ্টাৰভেলৰ যিটো আগৰ যিটো ফাইট চিনটো ন, ইহঁত দুটাৰ মাজত যিটো ফাইট চিনটো এফালে ফায়াৰ লৈ আহে, এফালে পানী লৈ আহে, দুইটাই মানে ৰামচৰে এটা ফায়াৰটো হাতত লয়, পিছফালে ফটকাবোৰ ফুটি থাকে যে। মই ভাবিছিলো কি অকল জুনিয়ৰ এনটিআৰহে মানে বাঘ চাঘৰ লগত মানে ফাইট কৰিব পাৰে, মানে ইমান ষ্টেমিনা এটা আছে। ৰামচৰণে ভাবিছিলো ই চাগে বাঘ চাঘ দেখিলে চাগে পলাই দিব চাগে, কিন্তু চালে ই যিহে হাতত মচালটো লৈ পেলাই বাঘক এটা খোচাতে মাৰি গম পাইছো। এই মানে তেতিয়া মানে বেয়া টক্কৰ, মানে দুইটা একদম কাকো ইফালে বেছি উইক দেখুৱা নাই, তেনেকুৱা দুইটা সমানে ফাইট কৰিছে, পুৰা ভাল দিছে। সেই স্ক্ৰীন প্লেটো বহুত ভাল আছিলে কাৰণে মানে চিনেমাখনত কিন্তু চব বস্তু পোৱা গৈছে দেই, মানে ইমোচন আছে, ৰোমাঞ্চ অলপ ঝলক দিছে, মানে অলপ কমেডি, ফাৰ্ষ্ট হাফত অলপ কমেডি আছে ন, এই ছোৱালীজনীৰ ফৰেনাৰ ছোৱালীজনীৰ লগত যে কমেডি দিছে, একচনটো পুৰা। এইটো যে তাইৰ নামটো যে কয় যে ডোন্ট কল মি মেমছা, ইটস জাস্ট জেনি, জানি জাস্ট জেনি নে কি, তাৰপিছত ই তাক কওঁতে ই কৈ যে এইটো ক'ব কৈছে তোক অকল, সি কি কৈ আছিলে কিবা ডোন্ট কল মি মেমছা, ই মানে এইটো গোটেইটো নাম বুলি ভাবিছে, বড়া লম্বা নাম এনেকে কৈ যে তাক কৈ তেনেকে যে যায়ও একো দুইটা নাই, তাই বুজি পায় হিন্দী, নাই ই ইংলিছ বুজি পায়, দুইটা বেট ডেট মাৰিব যায়ও যে মোৰ বেয়া হাঁহ ধৰে, খঙো উঠে, গৈছ কিয় ভাই, তই বুজি
আমি ভালকে হিন্দী ক'ব নাজানিলে বা কিবা এটা লেংগুৱেজত হেৰি উইক থাকিলে মানে আনকমফৰ্টেবল লাগে নাজানে যা এইটো ইহঁততো একো কমপ্লিটলি বুজিয়ে নাপায় ইটোৰ লেংগুৱেজ তথাপিও যায় ইমান পাগলা হাঁহিও ধৰে মানে এইখিনি যে এই টাইম ফ্ৰেমটো 1920 চনৰ হয় সেইখিনি 1920 মানে মহাত্মা গান্ধী জাষ্ট আহিছিলে অসমত নেকি অসমত 21ত আহিছিলে কিন্তু ইণ্ডিয়াত কেতিয়া আহিছিলে 1920 মানতে আহিছিলে কিন্তু সেই ডান্সৰ কথা কওঁতে মানে ডান্সটো এনেকুৱা ডান্স মই আজিলৈকে মানে বলিউডত থাকে দেখাই নাই ইমান ভাল ডান্সটো কৰিছে কিন্তু সং গীতাও মানে ভাল দিছে দেই ইমান ইজিলি কেনেকে কৰিছে মই ভাবিছো ইহঁতে বহুত ট্ৰেইন কৰিছে চাগে যেটো ডান্সৰ ষ্টেপ মানে বহুত ভাল হেৰি কৰিছে কিন্তু এই দুটা যে ৰানচন আৰু জুনিয়ৰ ইমান ফূৰ্তি বাছিলে বহুত এনাৰ্জেটিক দেখাইছে বে হয়ও বাৰু ইমান এনাৰ্জেটিক বহুত শক্তি আছে মানে ষ্টেমিনাটো বেছি কিন্তু দুইটাইটো সেইটো যে পুৰা ফুল অন ডেন্স কৰি থাকে যে ইণ্ডিয়ান ডেন্সটো দুইটাই কোনে মানে লাষ্টলৈকে থাকিব পাৰে কম্পিটিশ্যনে থাকে শেষত যে এই ছোৱালীজনী চাবৰ কাৰণে যে এনেই দুখ পাই পৰি দিয়ে দেখাইতো তাৰপিছত আকৌ সিয়ে তাক যায় ভাল দিয়ে আকৌ কান্ধত তুলি লৈ নাযায় জানো তাকে সেইটো কাৰণে চাগে পিছত আকৌ যেতিয়া তাৰ ভৰিটো বেয়া হয় সি লাষ্টত সি দাঙে যে উল্টাই এই হেৰিবা কি এইটো ৰেস্কিউ কৰি আনি পেলাই ফাইট চিনটো ভাল দেখে দেই মানে ইটো ওপৰত উঠাই লৈ দেখাইছিলে এই ফাইট চিনটো যেতিয়া এনেকে মই চাইছো মই ভাবো হা যদি দুটা মানুহ এনেকে ওপৰত উঠি থাকে তো ফাইট লাগিবলৈ অসুবিধাহে হ'ব হয় নাই কোৱাচোন ফাইট চিনটো ইমানে ধুনীয়াকে নৰ্মেল থাকিবলৈ মই ভাবো ই হাত দুটা দি গুলিয়াই যায় আৰু সি জাষ্ট দৌৰি ইফালে তলৰ পৰা ই জুনিয়ৰ ইণ্ডিয়া লোডো কৰি দিয়ে ওপৰত লোড কৰি দিয়ে আল্টিমেট ফাইট চিনটো ভাল আছিল দুইটা একেলগে যায় ৰেস্কিউ কৰা যিটো চিনটো মানে আল্টিমেট আছিল এই গানটো বেছি ভাল লাগিল দেই এইটো কলা ৰিভলিউচন আনা নিচিনা যে চেষ্টা কৰে যে এটা হেৰি জোচ আনাৰ কথা যে তাই যে মাৰি থাকে যে চবৰ আগত যে তেতিয়া ৰামচৰণে গম পায় ন যে ই চবৰ মানুহক এটা ৱেপন বনাই দিলে মানে কয় যে চবৰ হাতত এটা ৱেপন থাকিব দেউতাকে প্ৰমিচটো যে মনত পেলাই যে এইটো এটাকে নীল ডাউন কৰাব নোৱাৰে যে সেইটো কাৰণে মানুহখিনি পুৰা জোচ আহি যায় এইটো সেই এটা গানৰ সেইটো গানৰ থৈ দিয়ে চবকে জোচ আনি দিয়ে ন সেইটো ভাল লাগে চিনটো আৰু ইহঁতে মানে যিটো হেৰি প্লেন কৰিছে প্লেনটো বহুত ধুনীয়াকে কৰিছে যেটো এটা এই নাটো গানটো যে নাটো গানটো ভিডিঅ'টো ৰিলিজ কৰি দিয়া নাছিলে অলপ পাৰ্ট ৰিলিজ কৰিছে মে হুক ষ্টেপ এটা ৰিলিজ সেইখিনি কৰা নাই তেতিয়াহে তই ফিল্মখনত চাবি এনেকুৱা তেনেকে চিনেমাত ষ্টৰিটো অলপ গমেই পাই যাবি তো মানে চব তেনেকৈ চাওঁ মানে কি হৈছে কিছুমান মানে আজিকালি কৰা হৈছে ৰিলিজ দিয়া আগত কিছুমান মানে হেৰি এনেকে কি কয়তো সংবোৰ ওলাই কিন্তু সেই সংবোৰ মানে সেই ভিডিঅ'বোৰ নেদেখায় মানে জাষ্ট বেলেগ কিবা পিকচাৰ দেখায় আগতেতো ভিডিঅ'টো ফুল দেখাই দিয়ে মই যিমান চং দেখিছো আজিলৈকে ভিডিঅ' দেখাই দিয়ে ইয়াতহে এনেকে কিবা অল ষ্টিল আজিকালি মানে অলপ আখৰে লিখা অলপ কাৰ্টুন টাইপৰ ভিডিঅ' বনাই মানে আগতে লিখি দিয়ে অলপ কেইটামান ষ্টেপ দেখাই বাকীবোৰ নেদেখায় মানে এই নাম চামবোৰ আহি থাকে আৰু ইয়াত যিকেইটা গান কেইটা আছিলে গান দুটা মানে আছিলে সেই গোটেই গান কেইটা মানে এনেই সোমাই দিয়া নাই ষ্টৰিটোৰ লগত কিবা এটা মানে আছে ষ্টৰিটো কিবা এটা মানে এনেই আমাৰ বলিউডৰ চিনেমাবিলাক কি হয় গান এটা এইখিনি ভৰাব লাগে ভৰাই দিয়ে ইয়াত সেনেকুৱা নহয় এইখিনি গান লাগে সেইকাৰণে ভৰাইছে এইখিনি গান লাগে মিলে মানে ষ্টৰিটো সেইকাৰণে ভাল লাগে এই ছোৱালীজনী এটা কবিতা মাতা নিচিনাকে যে কবিতা নে গান এইটো গাই থাকে যে এই মালি নে কি ছোৱালীজনীৰ নাম আছিলে কবিতাই মাতি থাকে নে গানে গাই থাকে ভাল লাগে মানে যাক ৰেস্কিউ কৰিব যায় যে তাৰ পৰা সৰু ছোৱালীজনী তাই গোটেই কজ নহয় গোটেই ইনচিডেণ্টবোৰৰ এই প্ৰথম তাৰ ষ্টৰি বুলি কওঁতে অকল তাইৰ কথাই দেখায় দুনিয়াত যিমানবোৰ কাজিয়া আছে চব তাৰ আঁৰত মানে এটা ছোৱালী এটা এজনী
মাইকী মানুহ আছে আৰু হেৰি দুইটা যে দুইটাৰ শেষত ফটোটো যে হেৰি চেম হ'ল সেইটো মানে কি হ'ল দুইটা ইটোৰ পৰা ইটো ইনস্পায়াৰ হৈছেতো এতিয়া ই ভাবি আছিলে যে ই প্ৰমোচন লৈ মেলি গোটেই মানুহবিলাকক ৱেপন দি পিনে সি মানে হেৰিটো লাগিব পাৰিব মানে ৰিভলিউচন আনিব পাৰিব কিন্তু ই আকৌ তাক যেতিয়া ই নীল ডাউন কৰাব ট্ৰাই কৰি আছিলে ইটো গোটেই মানুহখিনিকে হেৰি কৰাই দিলে ৱেপন টাইপ বনাই দিলে চব মানুহৰ মানে হেৰি কৰি সেইটোৰ পৰা তাৰ অলপ চেঞ্জ হ'ল যে ই মানে ইমান হেৰি আৰু তোৰ পৰা আকৌ কি ইনস্পায়াৰ হ'ল যে সিটো অকলে ছোৱালীজনী বচাব যাবৰ কাৰণেতো ই তাত গোটেইখন কৰিব গৈছিলে কিন্তু ডেটখনৰ কাৰণে ই লাগি আছে ইমান সেইকাৰণে ইমান চেক্ৰিফাইচ কৰি এইটো কাম কৰি আছে গতিকে আল্টিমেটলি দুইটা ইটোৰ পৰা সেইটো মানে ইনস্পায়াৰ হৈ পেলাই একেটা কথাত আহি মানে আল্টিমেটলি সেইটো হৈছে মানে সেইটো ধুনীয়া দেখাইছে মানে বস্তু ভাল পইণ্ট এটা কৈছে প্ৰথম যেতিয়া এই হেৰি এই সৰু ছোৱালীজনীৰ মাকক যে মাথাত মাৰি দিয়ে এইটো মই চক খাই সেইটো ট্ৰেইলাৰ দেখাই একদম মৰি যাব বুলি ভাবা হেৰি হিলি যায় মানে কিন্তু একদম বহুত ৰিয়েলিষ্টিক আৰু এই ডাইলগটো হেভি দিয়ে ন যে এটা গুলিৰ যিটো দামটো মানে এইটো মানে শ্বেলৰ মানে যিটো দাম এইটো কষ্টটো মানে যে আমাৰ মানে ইণ্ডিয়ান মানুহ এটা লাইফত বেছি মানে ইংলিছ ফেক্টৰীত তাক ৱেষ্ট কৰিব নালাগে মানে বেলেগ সৰু উপায় দি কিবা কাঠ বা আদি মাৰি পেলাই আৰু চিৰিউড দি আহিছে চিক্ৰেট হৈ দি সেইটো এটা গুলিৰ দাম কিমান হ'ব পাৰে তো ৱেষ্ট নকৰি এটা ইণ্ডিয়ান মানে মানুহৰ লাইফৰ ভেলুটো তাতকেও কম মানে তাতে এটা গুলি দিয়ে সেইটো তাক ৱেষ্ট কৰিব নালাগে মানে সেইটোকে পিছত সেই গুলিটো উভতাই দিলে এটা চাৰ্কেল টাইপ কৰিছে ন যিবোৰ মানে এটা সময়ত এৰি থৈ গৈছিল এইখিনি মানে আকৌ মানে কেনেবাকে হ'লেও লিংক কৰাই দিছে ডটছবোৰ কানেক্ট কৰি দিছে এই গুলিটো বাপাছ দিয়া নাই আৰু ৰামচৰণৰ নিজৰ সেই বন্দুকৰ সেইবোৰ বাস্তাত পাই গ'ল মানে একো খালিকে ৰখি নগ'ল যে ইহঁতৰ লাভ ষ্টৰিটো কমপ্লিট কৰি দিলে জুনিয়ৰ এন্ট্ৰিৰ ইভেন জুনিয়ৰ এন্ট্ৰিৰ মই ভাবা নাছিলো মই ভাবা নাই যে কমপ্লিট কৰিব মানে এইটো মেণ্ডেটৰী বুলি ভাবা নাছিলো মানে নকৰিব ভাবিছিলো তাই মৰিয়ে গ'ল এইটো ঘৰটোৰ ভিতৰত থকাটো চবটো অৱস্থা নাই সেইটো লাষ্টত মানে এটা হেপী এণ্ডিং দি দিলে কিছুমান মুভি আচলতে হেপী এণ্ডিং নিদিয়ে লাষ্টত মানে বাহুবলীৰ লগত তুলনা কৰিলে বাহুবলীৰ ষ্টৰিটো বেছি এপিক আছিলে কিন্তু ইয়াৰ মানে এক্সিকিউশ্যন ইয়াৰ ষ্টৰিটো বাহুবলীতকৈ ভাল নহয় তাতকৈ অলপ কম কিন্তু বাকীবোৰ ক্ষেত্ৰত এই বাহুবলীত কিন্তু পিছ পেলাইছে নাই বাহুবলীত কিন্তু বহুত হেৰি ভিএফএক্সে হওক বা ডাইৰেকশ্যনে হওক বহুত ভাল কৰিছে মানে স্ক্ৰীন মানে বাহুবলী ষ্ট্ৰং মানে ষ্টৰিটো বেছি মানে এপিক নিচিনা লাগে মানে একদম এপিক আছিলে ইয়াত মানে কি আছিলে ইয়াৰ ষ্টৰিটো সৰু যেতিয়া স্ক্ৰীন প্লে লিখিছে তেতিয়া বহুত ধুনীয়াকে লিখিছে এনেই ষ্টৰিটো ইমান একো নাই তই যদি ক'ব যাও ষ্টৰিটো একো নাই কিনো দুটা মানুহ বেলেগ একো খাস মানে হেৰি নাই আৰু স্পেশাল কিবা নহয় মানে নৰ্মেল কিন্তু বনাইছে মানে এনেকুৱাকে দেখাইছে সব বস্তু অলপ হৈ আকৌ লাষ্টত কমপ্লিট কৰিছে তাৰে যিটো ৰিপ্ৰেজেন্টেশন সেইটো বহুত ভালকে কৰিছে বাহুবলীটো কিন্তু ষ্টৰিটো বহুত দীঘল মানে ক'বলৈ বহুত শেষে নহয় এইটো অলপ মানে এপিক সাগা টাইপৰ বনাইছিল আৰু পুৰণি একদম ৰজা মহাৰাজাৰ দিনৰ এটা কাহিনী আৰু এইটো তথাপিও ৰখিয়ে গ'ল মানে বহুত কথা মানে মাজত বাহুবলী সেইকাৰণে মানে মানুহে কৈ আছে বাহুবলী 3 আহক বাট RRR সিকুৱেলৰ কথা মানে ইমান কোৱা নাই আৰু কাৰণ আপুনি কমপ্লিট কৰি দিলে এখন মুভিতে চব দিয়ে দিলে পুৰা কমপ্লিট সিকুৱেল আৰু নালাগে কিন্তু বাহুবলী মানে কিছুমান বস্তু মিছ কৰি গ'ল মানে বাহুবলী কিবা সিৰিজ এটা ওলোৱা কথা আছিল এনিমেশ্যনটা ওলালেতো ৰাজমৌলিটো নকৰিব ন বৰবাদে কৰি দিব বেলেগে নকৰে এইটো এনেই এটা হাই পইণ্ট আছে ফেন্স নিজে কৈছে ৰাজমৌলি মানিব লাগিব ন বহুত মানে ভিজনেৰী ডাইৰেক্টৰ মানে চিনেমা বনাইছে চবেই ভাল মানে তাৰ মানে উইক মুভি মানে এনেকুৱা মানে ভালকে এখন মুভি বনাইছে কি এনেকুৱা বেছি মুভি বনাই ভাল পাই চাগে অলপ এইবোৰ এপিক টাইপ মানে মাগাধীয়াখন চা বাহুবলী এইখন ৰাজামৌলিৰ এইকেইখন চিনেমা চালে মোৰ এতিয়া
এইখন আৰু বিশেষকৈ RRRখন চালে মোৰ এই জেক স্নাইডাৰৰ এই 300খনে মনত পৰে, একেই টাইপৰ লাগে। তাতো এনেকৈ মানুহে এই মানে মেস্কুলিনিটিটো বহুত বেছিকৈ দেখায় ন, কাপোৰ চাপোৰে মানে ফিগাৰ দেখায়, পূৰা মতা মানুহৰ কাপোৰ ইমান নিপিন্ধে, পূৰা বডি দেখায়, এনেকুৱা হয়নে? তাতো মন কৰে 300খন এনেকুৱাই। তাৰ পৰা ইনস্পায়াৰ হৈছে নেকি, ইয়াতো এনেকুৱা একদম পূৰা মানে অভাৰ দ্য টপ দেখায়, একশ্যন বহুত আছে টাইপৰ। সেইখনে মনত আহে 300। খালি ইয়াত মানে এটা বস্তু চেঞ্জ কৰিছে আৰু ফায়াৰ ৱাটাৰ বুলি এটা মানে কনচেপ্ট আনি দিছে আৰু মানে কোৰ্চ মানে সেইটো বস্তু মানে প্ৰথমটো সিহঁতেতো তেনেকুৱাই আছিলে ন, একদম অপজিট, দুইটা অপজিট কাম কৰি আছিলে হয় নাই? অপজিট ইটো তাকে ধৰিব বিচাৰে আৰু দুইটা এই জেনেৰেশ্যনবোৰ তেনেকুৱা অপজিট আছিলে, ফাইটো কৰিছিলে। যেতিয়া এই ট্ৰেইনখন যে এনেকে ভাঙে, তাৰপিছত এই বাছোৱা চিনটো যে আছে যে সৰু পোৱালিটোক বাচাই যে, সেই চিনটোত মই ভাবিছিলো কি ৰামে চাগে বাচাই দিব, ই দেখি থাকিব, এনেকুৱা বুলি ভাবিছিলো প্ৰথম মানে চিনটো হৈ আছে। মই আকৌ ভাবিছিলো কি জানানে, মই ভাবিছিলো ই জুনিয়ৰ এণ্ট্ৰিয়ে বচাই দিব আৰু ৰামে দেখিব যে এক্সট্ৰা কাম কৰিছে, মেবি ইয়ে সেই মানুহটো তাক পিছা কৰা আৰম্ভ কৰিব, তেনেকে কোনোটো পাই দিব আছে, তেনেকে নকৰিলে বহুত বেলেগে দেখাই দিব। ফ্লেগখনো কিবা মিনিং আছে নেকি বাৰু? ফ্লেগখনৰ বন্দে মাতৰম লিখা আছে, বেলেগ ভাৰ্চন লিখা আছে নেকি? আৰু ফ্লেগখন আজি মেৰিয়াই পেলাই সি বাচি যায় ন জ্বলা। মই তাকে ভাবিছো প্ৰথম মই ভাবো ফ্লেগখন কিয় লৈ যায়, এইটোৱে মানসক কৈছিলো মই কৈছিলো কেলা এনেই আছিলে ইয়াত লটকিব জেগা পোৱা নাই হাতত, ফ্লেগখন লগত কিয় লৈ গৈছে? গম পায় প্ৰব্লেম হ'ব, জুই দি দিগদাৰ কৰিব, এখন লৈ যাওঁ মানে জুই চুই দি মেৰিয়াই দিছে। মই এনে প্ৰথম ভাবিছিলো ফ্লেগখন চাই কিবা এটা চিম্বল নিচিনা এটা দেখাব চাগে। মই ট্ৰেইলাৰৰ চিনটো চাই মেলি ভাবিছিলো সেইটো চিন যে ইহঁত দুটাই সেই ট্ৰেইনখনৰ ফুটাইছে, মানে ইহঁত দুটাই সেই ট্ৰেইনখনৰ এইটো মানে ব্লাষ্টটো কৰাইছে যাতে কিবা এটা হওক, মানে সেইটো এটা গম পালো যে কাণ্ট্ৰি গাড়ী আছিল, এইবিলাক কামো হৈছিল ন, ইহঁত দুটাই সেইটো কৰোৱা বুলি ভাবিছে। পিছত চিনেমাখন চাই থাকে বোলে ইহঁতে একচুৱেলি বচাইছে, এইটো অট'মেটিক হয়। স্বপ্ননীল ঠাণ্ডা পৰিছে নেকি তাত? ঠাণ্ডা ইয়াত পুৰা বৰষুণ দিছে, বৰষুণ দিয়া নাই। আমিতো সিফালে আগতে থাকোতে কেনেকুৱা বৰষুণ দি থাকে, ঠাণ্ডা হাৰ্ডি চাৰ্ডি বেকা কৰি দি আছে এই গৰমতো চালা মানুহে কমল চমল মানে কন্টিনিউ বৰষুণ দি আছে। আমাৰ ঠাণ্ডা দিনত কাৰণে কাপোৰ লৈ মেলি সোমাই আছো মই। ঠাণ্ডাই ভাল লাগে, গৰমত ঠাণ্ডাই ঠিক আছে। এটা 2 দিনমান আগতে যি গৰম পেলাইছিলে দেখাই দিছে বৰষুণটো এৰি লওক আৰু তাৰপিছত আহি আছো বজাব এনজয় কৰি আহিব আৰু ডাঙৰকে। এতিয়া ধৰি লওক ক'ৰবাত হিটৱে যে আহি আছে তো, আমাৰ ইয়াতে ধৰা অলপ হেৰি কোনোবা ফালেতো বহুত আৰু অলপ পইণ্ট বাকী থাকি গ'ল নেকি, কিবা নিগেটিভ পইণ্ট অলপ ভালেই ক'লো আমি। মোৰতো লাগিছে গোটেই কৈ শেষে কৰিলো নেকি, ষ্টকে শেষ। নিগেটিভ পইণ্ট আছিলে মোৰ বাকী ক'ব। কৈ দে আৰু 2 মিনিট। নিগেটিভ পইণ্ট বি ফাষ্ট কুইক। নিগেটিভ পইণ্ট মোৰ মতে আছিলে যিকেইটা সেই ব্ৰিটিছ থাকে, ব্ৰিটিছক গোটেইকেইটা বেয়াই দেখায়। চব ফিল্মতে, ইণ্ডিয়ান চব ফিল্মতে এনেকুৱাই হয়, চব বেয়া মানুহে থাকে, অকল মানুহ এজনী থাকে, ছোৱালী মানুহ এজনী, তাইহে সদায় ভাল লাগে, এনেকুৱাই হয় ন। লগানখনতো এনেকুৱা হয়, ইয়াতো এনেকুৱা হয়, চবতে এনেকুৱাই হয়। সেইটো নিগেটিভ পইণ্ট লাগিলে। আৰু মানুহ এটা কেতিয়াও একদম বেয়া ভাল বুলি দেখাব নালাগে, হয়নে? ধৰ এতিয়া যেনেকে থেনছৰ ভিলেইনটো সি বেয়াই হয়, তথাপিও তাৰ মটিভটো ভাল হয়, এনেকুৱা টাইপ দেখায়। ইয়াত একদম যিকেইটা ভিলেইন দেখাইছে, ব্ৰিটিছ যিকেইটা আছে, গোটেইকেইটা একদম বেয়া টাইপে দেখায়। সিহঁতে একো ভাল কথা নাভাবেই, এনেকুৱা টাইপ দেখায় ন। যিজনী একদম এই ওপৰৰ যিজনী সেই ভিলেইনজনী আছিল যে, এজনী আছিল এজনী এনেকে কয় ন, তাইক শাস্তি দি থাকোঁতে এনেকে কয়, নাই ভালে লগা নাই, কিবা এনেকে কয়, তেওঁলোকে তেজে ওলোৱা নাই, এনেকে কিবা এটা কয়, নীল কৰা নাই, নীল ডাউন কৰা নাই, এনেকে কৰা নাই, এনেকে কয়। তাৰপিছত এইটো দি দিয়ে যে চাবুকটো এনেকে দি দিয়ে ন,
ইমানো এনেকুৱা দেখাব নালাগে ন বেছি এইটো মানে অলপ বেছি হেৰি হৈছে আৰু বেছি নেগেটিভিটি হৈ গৈছে আৰু বেলেঞ্চ কৰি দেখাব লাগে বস্তুটো আচলতে বেছি ভাল মানে বেছি দেখাব নালাগে কাৰণ সেনেকুৱা হ'লে মানে বেয়া হৈ যায় ওৱান চাইডেড হৈ যায় মানে এনেকুৱা হ'লে একচুৱেলি আমাৰ মানুহৰ মেণ্টেলিটিও এফেক্ট কৰে ন মানুহৰ যে সিহঁতৰ মানুহখিনি একদম বেয়াই মানে সিহঁতৰ মানে সেনেকুৱা হৈ যায় এইটো কাৰণ ব্ৰিটিছে সেনেকুৱাও নাছিলে ন ব্ৰিটিছে বহুতে ভাল কামো কৰিছিলে এতিয়া আমাৰ প্ৰথম অসমীয়া হেৰি ডিক্সনেৰী উলিয়াইছিলে ডিক্সনেৰীখিনিয়ে ওলাইছিলে তাৰপিছত ইংৰাজী মানুহ বহুত ভাল হ'ল সেইটোৱে মানে তোৰ পাৰ্টিকুলাৰ এটা ৰেটৰ চব মানুহ কেতিয়াও বেয়া হ'ব নোৱাৰে ভাল মানুহ থাকিবই এতিয়া চাপ'জ পাকিস্তানৰ এতিয়া চব মানুহ বেয়া নহয় তাত টেৰৰিষ্ট থাকিলেও কি হ'ব ভাল মানুহ আছে বহুত কথা তই আৰু গোটেই মানুহখিনিক জেনেৰেলাইজ কৰি বেয়া বুলি ক'ব নোৱাৰতো মানে এতিয়া মানে সেনেকুৱা বেছি বেয়াকে দেখালে মানুহৰ মনত সেইটো হেৰি হৈ যায় যে মানুহখিনিয়ে বেয়া গতিকে সেইটো অলপ বেলেঞ্চত দেখাব লাগে তেতিয়া ভাল হয় আৰু হৈ যাব বেয়া